ৰ'দত নুশুকুৱাকৈ অকণমানো তেল ব্যৱহাৰ নকৰাকৈ মিঠা আমৰ আচাৰ বনাওঁ বলকচোন। তাৰ কাৰণে মই আম কেইটামান লৈ ভালদৰে ধুই ল'লোঁ। তাৰ পাছত আম কেইটা মই দীঘলীয়া দীঘলীয়া আকাৰত কাটি লৈছোঁ। এনেদৰে কাটি লৈছোঁ। আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে তেনেকুৱা ধৰণৰ কাটিব পাৰে। এনেদৰে গোটেই আম কেইটা কাটি ল'লোঁ। তাৰ পাছত গোটা মছলাখিনি অকণমান ভাজি লৈছোঁ। জিৰা, ধনিয়া, সৰিয়হ এনেকুৱা মিক্স আছিলে তেনেকুৱা 3 চামুচ আৰু জালুক 1.5 চামুচ, শুকান জলকীয়া কেইটামান দি ভাজি লৈ সেইখিনি ৰাফলি গুড়ি কৰি ল'ম। তাৰ পাছত কেৰাহীত আমখিনি দি 1 মিনিটমান ভাজি লৈ তাত দিছোঁ মই 2 কাপ চেনি। চেনিখিনি আপোনালোকে প্ৰয়োজন অনুসৰি চাই ল'ব। আমটো যদি বেছি টেঙা থাকে তেতিয়া অকণমান সৰহকৈ দিব। মোৰ আমটো মানে বহুত বেছি টেঙা, সেইকাৰণে 2 কাপ দিলোঁ মানে চেনি। আপোনালোকে 1.5 কাপ বা 1 কাপ সেনেকৈ ইউজ কৰিব পাৰে বেছি মিঠা হ'লে। তাৰ পাছত ভাজি ভাজি দেখিছে নহয় আমখিনি এনেদৰে ট্ৰান্সপাৰেণ্ট নিচিনা হৈ গৈছে আৰু চেনি পানীখিনিও আঠা আঠা নিচিনা হৈছে। তাৰ পাছত গেছৰ ফ্লেমটো অফ কৰি তাত মই খুন্দি থোৱা মছলা 3 চামুচ দিছোঁ আৰু ৰেড চিলি 3 চামুচ দিছোঁ। আপোনালোকে জ্বলাটো কম বেছি অনুসৰি আপোনালোকে দিব পাৰে। যিহেতু মিঠা আচাৰ আপোনালোকে জ্বলা কিমান খায়, মানে জ্বলা মিঠা হ'লে ভাল লাগে ন মিঠা আচাৰটো। তেনেদৰে মই জ্বলা অকণমান সৰহকৈ দিছোঁ। তাৰপাছত মছলা কম হোৱা যেন লগাত আৰু 3 চামুচ দিলোঁ। তাৰ পাছত এইখিনি মিক্স কৰি ঠাণ্ডা হ'বলৈ দিম আৰু আমাৰ আমৰ আচাৰ ৰেডি। কেনেকুৱা লাগিলে জনাওক।